हेलो फ्रेंड्स, आज आमी गुवाहाटी लोकप्रिय गोपीनाथ बरदলৈ आंतरराष्ट्रीय विमानबंदरলৈ गৈ आছো। आज आमी मुम्बाईলৈ যাম বুলি আশা কৰিছো। তো বলক আজি এয়াৰপোৰ্টৰ ভিতৰত কি কৰিব লাগে, ক'ত পৰা বোৰ্ডিং পাছ ল'ব লাগে, বস্তুবোৰ ওজন কৰিব লাগে, সকলোবোৰ চাওক। বাছত গৈছিলোঁ গুৱাহাটীলৈ। তাৰপিছত আমি গুৱাহাটীৰ পৰা টেক্সি এখন লৈ এয়াৰপৰ্টলৈ ৰওনা কৰিলোঁ। এতিয়া আমি টেক্সিত গৈ আছোঁ এয়াৰপৰ্টলৈ, VIP ৰোড হৈ। এইটো যিটো ৰোড চাই আছে আপোনালোকে আটাবাৰী বা জালুকবাৰীৰ পৰা VIP ৰোডলৈ আহিব লাগে এয়াৰপৰ্টলৈ। সো ফাইনালি আমি এতিয়া এয়াৰপোর্ট আহি পালো। চাওক আগত এয়াৰপোর্ট। এয়াৰপোর্টত সোমোৱাৰ পিছত আমি প্ৰথমে লাইন ধৰিব লাগিব। লাইন ধৰি সকলোবোৰ মানুহে গেটেৰ দি সোশ্যাল ডিস্টেন্স মেনশন কৰি এজন এজনকৈ যাব লাগিব ভিতৰত। চাৰ্টখনত লিখা আছে যে কোনটো জাহাজ কেতিয়া আহিব। তো আমি চেক কৰি ভিতৰত আহিলোঁ। বেগখন আমাৰ ওজন কৰা হ'ল, নহয় বেগখন আমাৰ চেকিং কৰা হ'ল। তো আমাৰ বেগখনৰ ভিতৰত এটা পাৱাৰ বেংক আছিল। তেওঁলোকে ক'লে আমি পাৱাৰ বেংকখন বেগৰ পৰা ওলাই ল'লোঁ। এতিয়া আমাৰ বেগখন তালা লগাই আছে। তো ইয়াৰ পৰা আমি 16 নম্বৰ কাউণ্টাৰত যাব লাগিব স্পাইজেট ফ্লাইটৰ। তাত আমি বেগখন ওজন কৰিলোঁ। ওজন কৰি বেগখন জমা দি আহি চেকিং হৈ গ'ল। আমাৰ চেকিং কৰিলোঁ। তাৰপৰা আহি ইয়াত স্মাৰ্ট হেণ্ড ফ্ৰেষ্ট আছে, তাৰপৰা আমি হেণ্ডখন ক্লিন কৰি ল'লোঁ। তাৰপাছত বলক আমি এয়াৰপৰ্টৰ ভিতৰলৈ যাওঁ। সো আমাৰ সকলোবোৰ কাম হৈ গৈছে। এতিয়া আমি ফ্লাইটখনৰ বাবে ইয়াত ৰখিব লাগিব, যিটো আমাৰ ফ্লাইটখন 4:15 বজাত আছে। সো এতিয়া 2টা বাজি আছে আৰু 2 ঘণ্টা আমাৰ ৱেইট কৰিব লাগিব ফ্লাইটখনৰ বাবে। চাওক এয়াৰপৰ্টৰ ভিতৰত হৈছে। তো আমাৰ ফ্লাইটখন আহি গৈছে। আমি বাছেৰে ফ্লাইটৰ ওচৰলৈ গৈ আছোঁ। এখন অলপ সৰু যাত্ৰা, 5 পৰা 7 মিনিটৰ যাত্ৰা এয়াৰপৰ্টৰ পৰা ফ্লাইটলৈ। আমাক ফ্লাইটলৈ লৈ গৈ আছে এখন বাছে। ইয়াৰ বাছত ভাড়া দিব নালাগে, ফ্ৰীৰে লৈ যায়। সো ফাইনেলি আমি পাই গ'লোঁ ফ্লাইটখন। তো এতিয়া আমি ফ্লাইটৰ ভিতৰত যাম। তো আপোনালোকে চাই থাকক ফ্লাইটৰ ভিতৰখিনি কেনেকুৱা। ফ্লাইটৰ ভিতৰত আমি গৈ আছোঁ। বৰ্ডিংখন দেখাই ভিতৰত আহি গ'লোঁ ফ্লাইটৰ ভিতৰত। চাওক ফ্লাইটৰ ভিতৰখিনি কেনেকুৱা। যিহেতু কৰোণা টাইম, সেইকাৰণে সকলোবোৰ ছ'চিয়েল ডিষ্টেন্স মেনশ্যন কৰি ড্ৰেছবোৰ পৰিধান কৰি লৈছোঁ। তাতে কৈ আছে যে আমি চিট বেল্টবোৰ কেনেকুৱা ধৰণৰ লগাব লাগে, অক্সিজেন মাস্কবোৰ কেতিয়া আহিব, সকলোবোৰ কৈ দিব এতিয়া। For the safety demonstration of the Boeing 787 aircraft, to fasten your seatbelt and tournament safety buckle at the seatbelt boots and to unfasten the mask. Should there be a drop in cabin pressure, the mask will drop automatically from the mask above you. Remain seated, remove your personal mask until the oxygen mask drop was used. Start the oxygen flow. Place the mask in your nose and mouth and breathe normally before assisting others. There are 8 exits in this aircraft, 2 at the rear, 4 over the wing, 30 at the front of the aircraft. Please
note that the nearest exit may be behind you in case of low visibility inside the aircraft. Exit path lines will স্পেচিয়েল ফ্লাইটৰ কৰ্মচাৰীসকলে আমালোকক সকলোবোৰ বস্তু দেখাই দিলে কেনেকৈ ছিট বেল্ট বন্ধ কৰিব লাগিব, কেনেকৈ টি বেল্টখন অন কৰিব লাগে, কেনেকৈ অক্সিজেন মাস্কবোৰ বাহিৰত আহে বিপদৰ সময়ত। তো সকলোবোৰ দেখুওৱা হৈ গ'ল। ফ্লাইটখন লাহে লাহে গৈ আছে। ফ্লাইটখন 1 ছেকেণ্ডৰ ভিতৰতেই পাৰ ঘণ্টা 32 মিনিটত উঠি গ'ল। ফ্লাইটখন পৰা একেবাৰে দৌৰি আছে। পৰা দৌৰ মাৰিছে, একদম পৰা। Oh no, পুৰা মাৰিছে দৌৰ। দৌৰ মাৰি আমাৰ ফ্লাইটখন এতিয়া উৰি গ'ল। পৰা ফ্লাইটখন ওপৰলৈ উঠি আছে আৰু চাওক পুৰা গুৱাহাটী চহৰখন লোকপ্ৰিয় গোপীনাথ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এইখন স্পেচিয়েল ফ্লাইট 8169 এতিয়া মুম্বাইলৈ গৈ আছে। চাওক গুৱাহাটী চহৰখন ওপৰৰ পৰা ভিউ কেনেকুৱা। মুখৰ তলত যে নদী চাই আছে সেইটো আমাৰ ব্ৰহ্মপুত্ৰ নদী। ফ্লাইটৰ পৰা আমাৰ ফ্ৰী মিলিলে, ফ্ৰী খাবলৈ দিলে ফ্লাইটৰ ভিতৰৰ পৰা আমাক। চাওক ফ্লাইটখন এতিয়া আকাশৰ ওপৰত উঠি গৈছে। এতিয়া মেঘবোৰ যে ফ্লাইটৰ লগত লাগি গৈ আছে। চাওক বাহিৰৰ ফালে চাওক ফ্লাইটের ভিতর ফ্লাইটের বাহিৰত চাওক যে মেঘ পুৰা লাগি গৈ আছে আৰু এনেকৈ গৈ আমি ৰাতি 10:05 মুম্বাই পালোঁ। তো এতিয়া আমি মুম্বাই আহি পাইছোঁ ছত্ৰপতি শিৱাজী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট মুম্বাই। চব মুম্বাই এয়াৰপৰ্টখন এখন মুম্বাই এয়াৰপৰ্ট হয়। তো বহুত কষ্ট কৰিলোঁ। ভিডিঅ'খন ইয়াতে সামৰিছোঁ। ভিডিঅ' ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। বাই বাই।